নমস্কাৰ বন্ধুসকল, মই আজি ইডলি পিঠা বনাবলৈ লৈছোঁ। প্ৰথমে মই চুজিবোৰ দি লৈছোঁ চচপেনটোত ডাঠ নাৰিকল দিয়াই আছিলে। মই 1 পেকেট চুজি লৈছোঁ। আৰু মই এভৰিডে 1 পেকেট 10 টকীয়া গাখীৰ লৈছোঁ। তেতিয়াহ'লে খাবলৈ টেষ্টি হয়। বেকিং পাউডাৰ অলপমান দিলোঁ। চেনি মই চাই মেলি জোখৰ অনুযায়ী দিছোঁ। পানী দিছোঁ। এতিয়া মই লাহে লাহে চামুচেৰে লৰাই দিছোঁ। এতিয়া মোৰ মিশ্ৰণটো হৈ গ'ল। এতিয়া ইলাইচি দুটামান দি দিছোঁ। এতিয়া মিশ্ৰণটো হৈ গৈছে। আৰু এইফালে মই বাদাম ভাজি ল'লোঁ চাটনি বনাবলৈ। এইফালে আকৌ ধুনীয়া মচন্দৰী আনি থৈছোঁ। মই ষ্টেণ্ডটোত তেল সানি লৈছোঁ। এতিয়া সেই চুজিবোৰ দি গৈছোঁ। যিমানখিনি ধৰে সিমানখিনি। গোটেইকেইটাতে ভৰোৱা হৈ গ'ল। এতিয়া কুকাৰটোত দি দিলোঁ। গেছটো বঢ়াই দিলোঁ। এতিয়া সোনকালে হ'ব। এতিয়া আকৌ ঢাকনিখন দিছোঁ। এইফালে আকৌ বিলাহী থৈ দিছোঁ। আকৌ কুকাৰটো মই ঢাকনিখন খুলি চাইছোঁ। আৰু অলপ সময় লাগিব, আকৌ ঢাকি দিয়া হ'ল। তাৰপিছত নৰসিংহ, মচন্দৰী, ধনিয়া পাত আনি থৈ মেলি চালুক চাটনি কৰিবলৈ দিলোঁ। চাটনি হৈ গ'ল। চালুৱে চাটনি পিচি আছে। এইফালে আকৌ মোৰ ইডলি পিঠা হৈ গ'ল। মই এতিয়া নমাই আনিলোঁ। প্লেট এখন লৈ ল'লোঁ। চাটনি হৈ গ'ল। চালুৱে টিফিনটোত ওলাই মেলি চাটনিখিনি মোক টেষ্টি কৰিবলৈ দিছে। চাটনি ৰেডি হৈ গৈছে। এইফালে আকৌ মই ইডলি পিঠাকেইটা উলিয়াই লৈছোঁ চামুচ এখনেৰে। মই এটা এটাকৈ উলিয়াইছোঁ। এই চালুৱে হাতেৰে কোমল নে টান চাইছে। এইফালে ওলোৱা হৈ গ'ল। এতিয়া কোমল হৈছে পিঠাটো, চাওক কিমান কোমল হৈছে, ধুনীয়া হৈছে। মোৰ ইডলি পিঠা বৈয়ামত ভৰাই দিলোঁ। মোৰ পিঠা হৈ গ'ল। ধন্যবাদ।